নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি নগাঁও জিলাৰ যি পুলিচ ৰিজাৰ্ভৰ ইণ্টাৰভিউ আছিলে, আজিৰ যিসকল কেণ্ডিডেটৰ সেই কেণ্ডিডেটসকলৰ ইণ্টাৰভিউ কি হ'ল আৰু কেনেকুৱা পৰ্যায়ত কি হ'ল মই তোমালোকক সবিশেষ জনাম। তাৰ কাৰণে তোমাৰ ভিডিঅ'টো চাই থাকা। ফাৰ্ষ্টত তোমালোকক মই ফিল্ডখন দেখাই লৈছোঁ। তোমালোকে ফিল্ডখন বৰ্তমান দেখি আছা আৰু বৰ্তমান ফিল্ডখন অলপ মেইনটেইন কৰি আছে। মানে কালি ধাৰাসাৰ বৰষুণৰ কাৰণে বহুতো মানে পানী আহি গ'ল আৰু পানীৰ কাৰণে গোটেই ফিল্ডখন বোকা হৈ গ'ল আৰু যাৰ কাৰণে মানে এতিয়া ফিল্ডখনত দৌৰিব পৰা অৱস্থাটো বহুত কমেই। আৰু তোমালোকক এয়া দেখাইছোঁৱে, তোমালোকে দেখি পাইছা। আৰু এই গোটেই ফিল্ডখনত মানে এতিয়া অলপ মেৰামতি কৰি আছে, অলপ মাটি পেলাইছে আৰু অলপ বালি পেলাইছে। আৰু এইখিনি আছিলে প্ৰথম ফিল্ডখনৰ কথা। আৰু তোমালোকে দেখিছে ছাইডত ষ্টুডেণ্টবোৰো ৰৈ আছে মানে দৌৰাৰ সম্ভাৱনা বুলি। আৰু তাৰপিছত কথাখিনি হ'ল যে আজি দৌৰাব বুলি মই প্ৰায় 3টা মানলৈকে ৰৈ আছিলোঁ। 3টা বজাত SP ছাৰ আহিছিল আৰু তোমালোকক মই এতিয়া SP ছাৰৰ অলপমান দেখাম যে SP ছাৰ আহিছিল। আৰু SP ছাৰ আহি পেলাই যিখিনি ছোৱালী আছিলে সেই ছোৱালীখিনি ৰৈ থকা জেগাতে মানে ছোৱালীখিনিক সুধিলে যে তোমালোকে দৌৰিব পাৰিবানে নোৱাৰিবা। SP ছাৰ বহুত সময় চালে ফিল্ডখন, চাই পেলাই মানে বহুত সময় কৰাৰ পিছত তেওঁলোকক আহি সুধিলে যে তেওঁলোক দৌৰিব পাৰিবনে নোৱাৰিব। বৰ্তমান তোমালোকে দেখি আছে তেওঁ খোজকাঢ়ি আছে। আৰু তাৰপাছত তেওঁ সেই ছোৱালীকেইজনীক আহি সুধিলে যিখিনি আজি দৌৰা আছিলে, আৰু তেওঁলোকক আহি সুধিলে যে তেওঁলোকে আজি কি দৌৰিব পাৰিব নোৱাৰিবা। বহুত সময় হৈ গ'ল যিহেতু 3টা বাজি গ'ল আৰু সেইকাৰণে তেওঁলোকে ক'লে যে আজি দৌৰাটো সম্ভৱ নহ'ব। তোমালোকে এতিয়া দেখিছাই, তোমালোকে এতিয়া বৰ্তমান দেখিছা সেই গোটেই ছোৱালীখিনি ৰৈ আছে। আৰু সেই ছোৱালীকেইজনীক আহি SP ছাৰে সুধিলে যে তোমালোকে দৌৰিব পাৰিবানে নোৱাৰিবা। আৰু তেতিয়া তেওঁলোকে ক'লে যে আজি দৌৰিব নোৱাৰিম আৰু বহুতো বোকা হয় আৰু সেইটো কাৰণে তেওঁলোকে আজি দৌৰাটো কেঞ্চেল হৈ গ'ল। আৰু আজি যিহেতু দৌৰাটো কেঞ্চেল হ'ল সেই দৌৰটো তোমালোকৰ কাইলৈ কৰিব। আজি যিখিনি কেঞ্চেল হ'ল কাইলৈ ঠিক 7টা বজাৰ লগতে দৌৰাম বুলি কৈছে। যদি বতৰ একো প্ৰব্লেম নহয় তেতিয়াহে কিন্তু এইটো সম্ভৱ হ'ব পাৰে। আৰু ফিল্ডখন প্ৰায় বহুতখিনি শুকাইছিলে কিন্তু বহুতো দেৰি হৈ গ'ল কাৰণে মানে গোটেইখিনি ছোৱালীয়ে কমপ্লেইন কৰিলে যে সোধোতে দৌৰিব নোৱাৰিব, সেইকাৰণে নদৌৰালে। আৰু কাইলৈ এই ইণ্টাৰভিউটো পাতিব। আজি ইনফৰমেশ্যনটো ইমানেই আছিলে। যদি আশা কৰিছোঁ যাতে একো বৰষুণ নহয়, যাতে কাইলৈ দৌৰটো আৰম্ভ হয়, তাকে মই আশা কৰিছোঁ। আৰু সকলোৱে বহুত হেঁপাহেৰে ৰৈ থাকে দৌৰিবৰ কাৰণে, কিন্তু দৌৰিব পৰা নাই। আৰু মই ভাবিছোঁ যাতে কাইলৈ বৰষুণ নপৰক। আৰু তোমালোকৰ আজি আছিল এইখিনিয়ে যে আজি মুঠতে পষ্টপন হ'ল কাইলৈ কাৰণে, কাইলৈ দৌৰা আৰম্ভ হ'ব। আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।